তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ অন্য অতি নতুন ভিডিঅ'লৈ। আজি আমি কেইটামান ভাৰত বুৰঞ্জীৰ কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তেতিয়াহ'লে বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হওক। ধন্যবাদ। তো আমাৰ 1 নম্বৰ কুৱেশ্যনটো আছে, মাউণ্ট আবুৰ কোনটো মন্দিৰ জৈন ধৰ্মৰ এক বিখ্যাত ধৰ্মীয় স্থান? দিলৱাৰা মন্দিৰ মাউণ্ট আবুৰ জৈন ধৰ্মৰ এক বিখ্যাত ধৰ্মীয় স্থান বুলি ক'ব পৰা যায়। নেক্সট কুৱেশ্যন আছে, বিম্বিসাৰা আৰু অজাতশত্ৰু কোন ৰাজবংশৰ আছিল? ইয়াৰ উত্তৰটো হৈছে হৰিয়ংক ৰাজবংশ। নেক্সট কুৱেশ্যন, নন্দ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ আছে খ্ৰীষ্টপূৰ্ব 382 মহাপদ্ম নন্দাই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰে খ্ৰীষ্টপূৰ্ব 326 চনত পৰাচক কোন যুদ্ধত পৰাজিত কৰিছিল? উত্তৰ হৈছে ইডেস্পা। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, অৰ্থনীতি কিতাপখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হৈছে কৌটিল্য। অৰ্থনীতি কিতাপখন কৌটিল্যই লিখি উলিয়াইছিল। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত কোন গ্ৰীক ভ্ৰমণকাৰী আহিছিল? ইয়াৰ উত্তৰটো হৈছে মেগাষ্টেনিছ। মেগাষ্টেনিছ গ্ৰীক ভ্ৰমণকাৰী আহিছিল। নেক্সট কুৱেশ্যন, ইণ্ডিকা কিতাপখন কোনে লিখিছিল? ইণ্ডিকা কিতাপখন মেগাষ্টেনিছে লিখিছিল। নেক্সট কুৱেশ্যন, অশোকে কোন বছৰত কলিংগ যুদ্ধ তৈয়াৰ কৰিছিল? অশোকে 261 খ্ৰীষ্টপূৰ্বত কলিংগ যুদ্ধ তৈয়াৰ কৰিছিল। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ অন্তিম ৰজা কোন আছিল? মৌৰ্য সাম্ৰাজ্যৰ অন্তিম ৰজা বৃহদ্ৰথা আছিল। নেক্সট কুৱেশ্যন, শকাযুগ কোনে প্ৰতিষ্ঠা কৰিছিল? শকাযুগ কুষাণ ৰজা কনিষ্কই প্ৰতিষ্ঠা কৰিছিল। ইয়াৰে নেক্সট কুৱেশ্যন, শকাযুগ কেতিয়া প্ৰতিষ্ঠা কৰিছিল? শকাযুগ 78 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন আছে, চতুৰ্থ বৌদ্ধ পৰিষদ কোন ঠাইত অনুষ্ঠিত হৈছিল? চতুৰ্থ বৌদ্ধ পৰিষদ কাশ্মীৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, গুপ্ত সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, গুপ্ত সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল? গুপ্ত সাম্ৰাজ্য 1320 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰ আছে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন, দ্বিতীয় চন্দ্ৰগুপ্ত ৰাজত্বকালত কোন চীনা তীৰ্থযাত্ৰী আহিছিল? ইয়াৰ উত্তৰ হৈছে ফা হেন। দ্বিতীয় চন্দ্ৰগুপ্ত ৰাজত্বকালত চীনা তীৰ্থযাত্ৰী আহিছিল। নেক্সট কুৱেশ্যন, আৰ্যভট্ট আৰু কালিদাস কাৰ আদালতত বিশিষ্ট ব্যক্তি আছিল? ইয়াৰ উত্তৰ হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, কোনে লোহিতাবাদী উপনামেৰে জনাজাত হৈছিল? গোপাল হৰি দেশমুখ লোহিতাবাদী উপনামেৰে জনাজাত হৈছিল। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ সময়ত জগদীশপুৰত বিদ্ৰোহীসকলক নেতৃত্ব দিয়া ব্যক্তিজন কোন আছিল? ইয়াৰে উত্তৰ হৈছে কোঁৱৰ সিং। নেক্সট কুৱেশ্যন, দাৰ উল শ্বাফা চুলতানাত কালত কি আছিল? ইয়াৰ উত্তৰটো হৈছে চিকিৎসালয় আছিল। নেক্সট কুৱেশ্যন, দিৱান-ই-আমিৰ কোহিনাম বিভাগটো কোনে স্থাপন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মুহাম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন, দক্ষিণ ভাৰতৰ কোনখন ৰাজ্য আকবৰে প্ৰথমে আক্ৰমণ কৰিছিল? ইয়াৰে উত্তৰ হৈছে আহমেদনগৰ।